हेलो फ्रेंड्स আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এডুকেশ্যন জিকে বন্ধুসকল মই আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি মই এইটো ভিডিঅ'ত কেইটামান মেথছৰ গুৰুত্বপূৰ্ণ কোৱেশ্চন সলভ কৰিম। ট্ৰিক্সৰ সহায়ত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি কিছুমান অংক আছে যিবোৰ আমি ট্ৰেডিশনেল মেথডত নকৰিলে নহয়, কিন্তু আমি কিছুমান কম্পিটিটিভ এক্সাম টেট এক্সাম ইত্যাদিৰ পৰীক্ষাসমূহত আমি কিছুমান শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিব লগা হয়, কিয়নো আমাৰ সময়ৰ অধিক নাটনি হয়, যাৰ বাবে আমি কিছুমান শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই শৰ্ট ট্ৰিকবোৰ ব্যৱহাৰ কৰি আমি অংকসমূহ সলভ কৰাত চেষ্টা কৰিম। কেইটামান অংক মই ইয়াতে লৈছোঁ, আপোনালোকে চাই থাকক। আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে, জুহিয়ে এটা কাপোৰ ধোৱা মেচিন 13,500 টকাত বেচিলে। তাই দৰদাম কৰোঁতে 20% অৰ্থাৎ 20% লোকচান হ'ল। কাপোৰ ধোৱা মেচিনটোৰ কিনা দাম কিমান? ইয়াতে কৈছে তাই মেচিনটো বিক্ৰী কৰিছে, লছত বিক্ৰী কৰিছে, গতিকে আমাৰ নিশ্চয় কিনা দামটো বেছি আছিল। গতিকে আমি ট্ৰিক্সৰ সহায়ত অপশন কেইটা চাই আমি উত্তৰ কৰাৰ চেষ্টা কৰিম। যদি আমি প্ৰথমতে চাওঁ ডি নম্বৰ অপশনত দিয়া আছে আমাৰ 13,520 টকা। এইটো কেতিয়াও হ'ব নোৱাৰে, কিয়নো ইয়াত কোৱাই হৈছে 20% লোকচান হৈছে, গতিকে এইটো সম্ভৱ নহয়। গতিকে এইটো আমাৰ কেনসেল হ'ব। নেক্সট যদি আমি চাওঁ অপশন নম্বৰ সি 13,480 টকা আছে। এইটো আমাৰ হ'ব নোৱাৰে, কিয়নো ই বিক্ৰী দামতকৈ কম আছে, গতিকে এইটো হ'ব নোৱাৰে। সি নম্বৰ অপশনো কেনসেল। এবাৰ আহিছোঁ আমি বি নম্বৰ অপশনটো চাইছোঁ আমি, ইয়াতকে আধা বেছি আছে, গতিকে এইটো হ'ব নোৱাৰে। ইয়াতে 50% মূল্য বেছি আছে, ইয়াতে আছে 13,500, ইয়াতে আছে 27,000 টকা, গতিকে এইটোও হ'ব নোৱাৰে। গতিকে আমি আমাৰ নিশ্চিতভাৱে এ অপশনটোৱে শুদ্ধ, গতিকে এ অপশন ইয়াতে শুদ্ধ। আমি ট্ৰিক্সৰ সহায়তো কিছুমান অংক আমি সহজে সলভ কৰিব পাৰোঁ। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত আছে, আমিনাই এখন কিতাপ 275 টকাত কিনিলে আৰু ইয়াক 15% লোকচানত বেচিলে। তাইৰ কিতাপখন বেচা দাম কিমান? অংকটো আগৰ অংকটোৰ নিচিনাই, ইয়াতেও বিক্ৰী কৰিছে লোকচানত, গতিকে কিনিছিলে তেখেতে 275 টকাত। ইয়াত কিনা দামটো দিয়া আছে, কিন্তু বিক্ৰী দামটো দিয়া নাই, গতিকে আমি বিক্ৰী দামটো উলিয়াব লাগে। যিহেতু লোকচানত বিক্ৰী কৰিছে, নিশ্চয় কিনা দামতকৈ বিক্ৰী দাম কম হ'ব। গতিকে আমি ট্ৰিক্সৰ সহায়ত আকৌ আগৰ অংকটোৰ নিচিনাই আমি অপশন চাই এনচাৰটো উলিয়াবলৈ চেষ্টা কৰিম। আমাৰ প্ৰথম আহিছোঁ ডি নম্বৰ অপশনৰ পৰা, তলৰ পৰা যাই আছোঁ আমি। ডি নম্বৰ অপশনত আছে 150 টকা। ইয়াতে যদি আমি চাওঁ, আমাৰ ইমান লোকচান হোৱা নাই, গতিকে 150 টকা হ'ব নোৱাৰে। 150 টকা হ'ব নোৱাৰে। আমি নেক্সট চি নম্বৰ অপশনটো চাম। ইয়াতে আছে 275, ইয়াতে 275, এইটোও হ'ব নোৱাৰে, গতিকে নিশ্চয় কম হ'ব লাগিব। ইয়াতে আছে বি নম্বৰ অপশনত আছে আকৌ বেছি আছে, গতিকে এইটো ইম্পচিবল। গতিকে আমাৰ ৰাইট অপশন এ। গতিকে এনেকৈ আমি ট্ৰিক্সৰ সহায়ত অংকবোৰ সলভ কৰিব পাৰোঁ। গতিকে নেক্সট আমি আৰু এটা কুৱেশ্যন লৈ আহিছোঁ। মিনাই এবছৰৰ বাবে
বছৰি 9% হাৰত 45 টকা সুদ দিয়ে। তাই ধাৰে লৈ নিয়া টকাৰ পৰিমাণ এতিয়া আমি মুখে মুখে অপশন কেইটা আমি উলিয়াবলৈ চেষ্টা কৰিম। অপশন কেইটাৰ ভিতৰত শুদ্ধ অপশনটো উলিয়াবলৈ চেষ্টা কৰিম। ইয়াতে আছে আমাৰ কিমান 45 টকা, মুঠ 45 টকা সুদ দিয়ে। তেখেতৰ টকাৰ পৰিমাণটো হ'ল, আমি যদি 45ক 9 দি ভাগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ 5 বাৰ যাব। গতিকে 5 বাৰ গ'লে আমাৰ মই ইয়াতে অলপ কৰি দেখাইছোঁ। কুৱেশ্যনটো মুখমুখিও কৰিব পাৰি, মই সহজতে কৰি দেখাইছোঁ 1 মিনিটত। গতিকে আমি 45ক 9 দি ভাগ কৰি দিম আৰু 100 পূৰণ মাৰি দিলি ওলাই যাব। গতিকে ইয়াতে আমাৰ 5 বাৰ যাব। গতিকে 100 আৰু 5, গতিকে 500 টকা। গতিকে আমাৰ এই অপশনটো শুদ্ধ। আৰু আমি এইটো ট্ৰিক্সৰ সহায়তো কৰিব পাৰোঁ। আমাৰ কৈছে 45 টকা সুদ দিয়ে। গতিকে আমি 45ক ভাগ কৰি দিম 9 দি। 9 দি ভাগ কৰি দিলে আমাৰ যিমান হ'ব তাৰ লগত আমি 100 পূৰণ দিলি 500 হ'ব। গতিকে আমাৰ ইয়াৰ 500 টকা। সাধাৰণভাৱে আমি এইবিলাক অংক কৰিব পাৰোঁ। নেক্সট আহিছোঁ আমি আন এটা অংকলৈ। এখন দোকানত এযোৰ ৰোলাৰ স্কেচৰ কিনা দাম আছিল 450 টকা। ৰোলাৰৰ স্কেচযোৰৰ বিক্ৰী কৰ 5% লগোৱা আছিল। বিলৰ পৰিমাণ হ'ব, ইয়াতে টেক্স লগোৱা আছে 5%। গতিকে আমি যদি এইবোৰ ট্ৰিক্সৰ সহায়ত কৰোঁ এইবাৰ অংকটো, গতিকে আমি ট্ৰিক্সৰ সহায়ত কৰাৰ চেষ্টা কৰিম। আমি প্ৰথমতে 2 নম্বৰ অপশনটো চাইছোঁ। 2 নম্বৰ অপশনত আছে 440 টকা 50 পইচা। গতিকে এইটো হ'ব নোৱাৰে, যিহেতু ইয়াতে টেক্স লগোৱা আছে, নিশ্চয় দাম বেছি হ'ব নিশ্চয়। আমাৰ 2 নম্বৰ অপশন, গতিকে হ'ব নোৱাৰে। আমি C নম্বৰ অপশনটো লৈ আহিছোঁ। ইয়াতে আছে 450 টকা 20 পইচা। গতিকে এইটোও হ'ব নোৱাৰে, নিশ্চয় বেছি হ'ব লাগিব ইয়াতকে। B নম্বৰ অপশনটো যদি চাওঁ, B নম্বৰ অপশনত বহুত কমহে আছে। গতিকে এইটোও হ'ব নোৱাৰে। গতিকে 100% আমাৰ এই অপশনে শুদ্ধ। গতিকে এনেকৈ ট্ৰিক্সৰ সহায়ত আমি সহজে অংকবিলাক কৰিব পাৰোঁ। আমি নেক্সট আহিছোঁ আৰু এটা অংক। দোকানী এজনে এটা বেগ 25 টকাত কিনি 32 টকাত বিক্ৰী কৰিলে। তেওঁ শতকৰা লাভৰ পৰিমাণ, ইয়াতে শতকৰা লাভ উলিয়াব দিছে। 25 টকাত কিনিছে 25 টকাত কিনিছে গতিকে আমাৰ 32, গতিকে আমি 32ৰ পৰা 25 মাইনাছ কৰি দিম। গতিকে আমাৰ থাকিব অনলি 7। গতিকে আমি 7/25 into 100। গতিকে আমাৰ ইয়াতে 4 বাৰ যাব। চাৰিবাৰ আমাৰ হ'ব 28%। গতিকে আমাৰ এই অপশনটো শুদ্ধ।
এনেকৈ আমি অংকবিলাক কিছুমান ট্ৰিক্স ব্যৱহাৰ কৰি সহজে মুখে মুখে আমি অংকবিলাক কৰিব পাৰোঁ। গতিকে আপোনালোকে ট্ৰাই কৰি চাব। পৰীক্ষাত আমি ইমান সময় নাপাওঁ, আমাৰ অংকবিলাক কৰিবলৈ তাতে জেগাও ইমান নাথাকে। গতিকে আপোনালোকে অলপ মুখে মুখে কৰাৰ চেষ্টা কৰিলে হয়তো সহজতে কম সময়ৰ ভিতৰত অংকবিলাক কৰিব পাৰিব। গতিকে ভিডিঅ'টো আজি ইমানেই। নেক্সট ভিডিঅ'ত মই ইংৰাজী ছেকশ্যনৰ 30টা গুৰুত্বপূৰ্ণ কুৱেশ্যন, অল চিলেবাছ সম্পূৰ্ণ চিলেবাছ মিলি পেলাই মই 30টা কুৱেশ্যন লৈ আহিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন চিলেক্ট কৰি ৰাখিব। আজিলৈ ইমানেই। থেংক ইউ।